নমস্কাৰ সকলোকে কেনে আছে আপোনালোক আজি সন্ধিয়াৰ ইভিনিং টিফিনত মই এটা বহুত হেলদি ৰেচিপি ৰেডি কৰিম আৰু আপোনালোকক হেতু কেনেকৈ বনালো দেখুৱাম তো আহকচোন এই ৰেচিপিটো ওয়েলকাম টেষ্ট বেছি আৰু শৰীৰৰ কাৰণে বহুত ভাল আৰু বহুত হেলদি হয় আপোনালোকেও এনেকৈ ইভিনিং টিফিনত বনাই খাব পাৰিব Welcome to Rana's Lifestyle. এয়া চাব পাৰিছে মই ৰাতিপুৱাতে কেইটামান বুট মাহ ভিজাই থৰিছিলো আৰু এইখিনি বস্তুৱে লাগিব বনাওতে আৰু বুট মাহখিনি লগত এটা আলু কাটি লৈছিলো আৰু এইখিনি মটৰখিনি মই অলপমান কেৰাহীতে সিজাই লৈছিলো প্ৰেছাৰ কুকাৰত দিয়া নাই কাৰণ প্ৰেছাৰত দিলে একেবাৰে খুগুনিৰ নিচিনা গলি যাব পাৰে তাৰ কাৰণে মটৰখিনি কেৰাহীত আগতে সিজাই লৈছো আৰু বুট মাহখিনি আৰু আলু মই অলপমান প্ৰেছাৰত এটা চিটি মাৰি লৈ লম তো চাব পাৰিছে মই প্ৰেছাৰত হালধি আৰু নিমখ দি এটা চিটি মাৰিবৰ কাৰণে উঠাই দিছো আৰু বুট মাহখিনি মটৰ বুটখিনি মই কেৰাহীতে সিজাই লৈছো আৰু এতিয়া এইখিনিও হৈ গ'ল আৰু এইখিনি মই এখন প্লেটত ওলাই ৰাখিছো আৰু কেৰাহীটো গৰম হ'বৰ কাৰণে দিলো তো চাব পাৰিছে এইখিনি বুট মাহ আৰু এইখিনি মটৰ বুট ওলাই ৰাখিছো আৰু ইয়াতে এতিয়া এচামুচমান তেল দিম অলপমান তেল দিলে হৈ যাব ইমান বেছি তেল নালাগে ইয়াতকৈও কম দিব পাৰিব আপোনালোকে তো এতিয়া ইয়াতে মই যিখিনি কাটি ৰাখিছিলো পিয়াজ কেঁচা জলকীয়া এইখিনি অলপমান ভাজি লম যেনেকৈ বুট মাহ বনাই আপোনালোকে বেছি মছলা পাতি মই ইয়াতে ইউজ নকৰো কাৰণ আমি একেবাৰে লাইট খোৱাটোৱে পছন্দ কৰো ইয়াতে মই কেইটামান কেঁচা জলকীয়া কাটি লৈছো আৰু সেইখিনিয়ে দিছো এইখিনিতে এটা কথা আপোনালোকক কওঁ যিসকল বন্ধু বান্ধৱীয়ে আজি মোৰ চেনেলটো নতুন আহিছে তেওঁলোকক বহুত বহুত ধন্যবাদ যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেনেহলে এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অলপমান নিমখ হালধিৰ গুৰি অলপমান চিলি পাউডাৰ অলপমান জিৰা গুৰি এইখিনিয়ে দিছো আৰু ইয়াতকৈ বেছি একো দিয়া নাই তো দি অলপমান ভাজি লম আৰু ভাজি লোৱাৰ পিছত আগতো সিজাই লোৱাই আছে আৰু অলপমান ভাজি লোৱাৰ পিছত অলপমান ধনিয়াৰ পাতো দিছো আৰু ইয়াৰ পিছত আৰু অলপমান ভাজি এইখিনি হৈ যাব কমপ্লিট বস্তুটো বহুত হেলদি হয় আৰু এইটো বনালে মই কেতিয়াবা বেছিকৈ খাই লও আৰু হেদিনাখন আৰু ডিনাৰ নকৰো এইটো খাইয়ে মোৰ পেটটো ভৰি যায় এনে ডিনাৰত আমি কমকৈ খাও অলপ লাইটে খাও আৰু এইটো খোৱাৰ পিছত আৰু পেটত ঠাই নাথাকে আৰু এইটো এতিয়া মই তিয়হৰ লগত মিক্স কৰি লম আৰু তেনেকৈ খালে একেবাৰে ভৰি যাব আৰু ডিনাৰ কৰাৰ কোনো দৰকাৰে নাথাকিব তো দেখিব পাৰিছে ইমান ধুনীয়া হৈছে ইমান হেলদি আৰু ইয়াৰ লগত মই এতিয়া এটা তিয়হ কাটি লম আৰু তাৰ লগত টমেটো এটাও কাটি ল'ব পাৰিব আৰু তাৰ লগত মিক্স কৰি মই খাম এতিয়া মই মিউজিক লগাই ভিডিঅ'টো আগবঢ়াই লৈ যাম সকলোৱে লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থাকিব বন্ধুসকল